কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 মুকং কৰোতি বাচালং পংগুং লংঘয়তে গ্ৰীম যৎকৃপাতমহং বন্দে পৰমানন্দং মাধৱ হৰি ৰাম ৰাম সাংখ্যযোগ দ্বিতীয় অধ্যায় পদ ৰাম পাৰ্থ সম্বুধি কৃষ্ণে বাক্য বোলে পুন শোকৰ ব্যৱস্থা কহোঁ শুনিও অৰ্জুন যদি বোলা ক্লেশ দুখ সহন নযায় চিৰকাল তথাপি নাথাকে একঠাই শীত উষ্ণ সুখ দুখ ইন্দ্ৰিয় বিষয় নষ্ট বস্তু বুলি আহিও ধনঞ্জয় শীতান্তত হোৱে উষ্ণ উঞ্চান্তত শীত দোহাৰ দুয়ো পৰিৱৰ্তী শৰীৰৰ হিত শীতে শীতে উষ্ণে উষ্ণতে দুখ নাই কিন্তু কতো কালে থাকে কতো কালে নাই সুখ দুখ কতো আহে কতো থাকি যায় ইহা কবুলয় শাস্ত্ৰে আগম উপায় সুখ দুখ সম কৰি সহে যিটো জন সেহি ধীৰ বুদ্ধি মন মুখৰ ভাজন অসন্ত বস্তুত কৈতো নাহিকে প্ৰকাশ সন্ত বস্তু ভৈলে কদাচিতো নাহি কানাশ অজ্ঞানীয় সন্ত একে কৰি মানে জ্ঞানী বিচাৰিয়াত স্বৰূপক জানে হে ৰাম শীত উষ্ণ সুখ দুখ যাৰ মনে নাই সেহিহে পুৰুষ শ্ৰেষ্ঠ মোক্ষ পদ পায় অবিনাশী আত্মাৰ মাননাহি যাৰো অব্যয় ক্ষয় বিভু ব্যাপক সংসাৰ দেহ আদি অনত পুনৰে উপজয় হেন জানি যুদ্ধ কৰো থিও ধনঞ্জয় প্ৰভু শোক দূৰনো হে অৰ্জুনৰ মনে পুনু সাংখ্য উপদেশ কন্ত নাৰায়ণে মোক বোধিবে কলোকে ময়ো বধো তাক যিটো অজ্ঞানত থাকি বোলে মোৰ বাক ইটো বধ নযায় বেতাহাৰ নাহি বধ যিটো অজ্ঞানত কহে জানি বাহা অন্ধ বধাবু বধিবু বধ যে হি হেনৰতে
অচিন্ত আত্মাৰ বধকে নমতে ঘটে আত্মাত নাহিকে যে বিকাৰ হিচয় পৰিণাম জন্ম মৃত্যু আৰু বিধি ক্ষয় হে ৰাম কৃষ্ণে বোলে হেন বোধ লোৱা ধনন জয় আত্মা বিনাশী আকৌ জানিবা নিশ্চয় কৰ্ণ দুৰ্যোধন বুলি খ্যাত জগতত সেই দেহ নষ্ট হুইবে কৰা শোকতাত সেই হেতু দেহ অৰ্থে শোক নোযোৱাই পূৰ্ব দেহ এৰি জীৱে আন দেহ পায় যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ যেন যোকে তিন পাইলে এৰয় পৰ জীৱৰ দেহৰ জানা সেই পতন্তৰ পানী পাদ কৰ্ণ আত্মাৰ নাহি কৈ অগ্নি জল বায়ু যাক অস্ত্ৰে নকাটয় যেবে মূৰ্তি থাকে টানো দোহয় নল যেবে মূৰ্তি থাকে কাটে অংগ যে বিকল যেন ৰস থাকে বায়ু শোকে নিৰন্তৰ ইন্দ্ৰিয়ে নপাৰে লৈতে মনয় গোচৰ অচিন্ত অব্যক্ত নিত আত্মা সনাতন তাক লাগি কেনে শোক কৰা অৰ্জুন আৰু যদিহে নয় সং হয় কৰা সখী দেহ সঙ্গে আত্মা মোৰে উপজয় দেখি সেয়েহেতু শোক তুমি নকৰিবা আত মৰিলে বয়সে পুনৰ ৰপি হৈ জাত উপজিলে পুনৰপি অৱশ্যে মৰয় এই মতে জীৱ দেহ কতগুচয় স্বভাৱে দেহাৰ ধৰ্ম মৰি উপজয় উপাধিত থাকি দেখি স্বৰূপ হয় যেন ঘট মধ্যে দেখি চন্দ্ৰক সাক্ষাৎ ঘট ভগ্নে পুনৰপি চন্দ্ৰ নাহি তাত সেই মতে আত্মা দেহ নাছিল পূৰ্বত উপজিল মধ্যকালে ভৈলে কবে কত যেবে মৰে আত্মা দেহ দুহাং কোনে দেখি হে নজানি কি কাৰণে শোক কৰা সখী পূৰ্বত নাছিল মধ্যকালে ব্যক্ত ভৈলা জৈৰ পৰা আহিছিলা তৈকে লাগি গৈলা অৰ্জুনে বুলন্ত শুনিও যদুৰাজ সাক্ষাতে দেখিলা দৃষ্টান্তৰ কোন কাজ
ৰামান যত মূৰ্খতাৰ কথা এৰিও ক হাই খাতে দেখিলো পণ্ডিতৰো শোক হোৱান্ত পণ্ডিত কবি ব্যাস মহামতি শোকে এৰি জানতে শোক কৰিল নাট আতি কৃষ্ণে বোলে অদ্ভুত শুনিব অৰ্জুন মোহৰ স্বৰূপ জানি বাক পাৰে কোন মই ব্ৰহ্ম মোৰ কৰ্ম নজানে খাই খাত ব্ৰহ্মৰ মোহ হৈ মোহৰ মায়াত যিবেলাত স্থূল হওঁ আদি অন্ত নাই কোটি এক ব্ৰহ্ম লোমৰ ৰন্ধ্ৰে আহি যায় যিবেলাত মই আৰু সূক্ষ্ম ৰূপ ধৰোঁ সুখোন মানাৰীৰ মই ধে যাতায়াত কৰোঁ ৰাম ঘট গঠাওঁ মই পাতি মায়া জাল মায়াৰ মায়া বিকালৰ অতিকাল গুৰু উপদেশে নানা শাস্ত্ৰক পঢ়য় তথাপি বিচাৰি মোৰ তত নপায় জীৱা কহে জীৱা শুনে জীৱা দেখে মনে মায়া তথা কিয়া তাকো আচৰিত মানে যেবে বোলো স্বৰূপত নজানয় মোক আক কেন ভক্তি জ্ঞান লাগে কহিবাক মোহত বিশ্বাস দিহ কৰে যিটো নৰ সিহে স্বৰূপ জানে নোহে অগোচৰ বিশ্বাস নভৈলে তাৰ নোহে অনুকূল শাস্ত্ৰ পঢ়ি কৰিতে নপাৰে একমূল নকৰিলে দেখে নানা পথ এতে কতে মূৰ্খে তাৰ নজানয় তত্ত্ব যেন প্ৰলোভন বেদ বাক্য শুনি নৰে সাৰ এৰি মন্দ কৰ্ম ভাল বুলি কৰে ব্ৰহ্মচৰ্য ধৰি কৰ্ম কৰি তেলাগয় আৰু সেই দিনে বলি বিস্তৰ কাটয় প্ৰদীপে পুৰয়নুম চাগ শিৰে যত বোলে তত কালনৰ থাকিব স্বৰ্গত মাৰ্কণ্ড পুৰাণে চণ্ডী কৰিছা বিচাৰ ধৰ্ম অৰ্থ কাম মুখ্য চণ্ডী অধিকাৰ ব্ৰহ্মা বিষ্ণু মহেশক দুৰ্গায়ে সৃজিলা যাক সেবি তিনিজনে মহাপদ পাইলা ইহিমতে অন্য অইনে সুমতি বখানে তাতে বিমোহিত হৈয়া মোহ কন জানে যেহি আত্মা সেহি ব্ৰহ্ম নাহি কেৱন্তৰ আত্মা বিনে ভিন্ন বস্তু নাহি কেৱপৰ দেহি বুলি জীৱকক হয় সৰ্বলোক অবৈধ জীৱক লাগি কেনে কৰা শোক আৰু দেখা তোমাৰ যে স্বধৰ্ম অৰ্জুন
ক্ষতিৰ যুদ্ধ বিনে ধৰ্ম আছে কোনো সেয়ে পৰম ধৰ্ম ক্ষতিৰ সুখ সন্মুখ সংগ্ৰাম পালে নহয় বিমুখ হে নজানি শোক এৰি চিত কৰা ডাঠ স্বৰ্গ কজাই বাক লাগি মেলা নক পাত হে ৰাম বন্ধু বধ ভয়ে যদি যুদ্ধ এৰাখ স্বধৰ্ম পুৰুষ কীৰ্তি তিনো হৈবে নাশ দম্ভ দৰ্প কৰি আইলা বীৰগণ মাজে ৰণ এৰি নুযুজি যায় বাহা কোন লাজে সুৰা সুৰে প্ৰশংসয় তোমাৰ বলক হবে যশ গুচি গৈল মাৰ্গৰ তলক শত্ৰু একদৰ্থি নিন্দি দিবহি দিশালো নুযুজি এৰিলে সৰে মৰণে খে ভাল তভু লাভ দুয়ো মতে জানি বানি চৈ হেন জানি যুদ্ধে উঠি উক ধন জয় ৰণ জয়ে অকন্তকা পৃথিৱী ভুঞ্জিবা যদি ভংগ হোৱা মৰি স্বৰ্গ লোক পাইবা স্বধৰ্ম জানিব যুদ্ধে উঠা ধনঞ্জয় নেৰি বাহা যুদ্ধ মনে হেৰি সংশয় হে ৰাম ৰণ জয় সুখ লাভ ভঙে দুখ টান কিন্তু সুখ দুখ দুই কু কৰিবা সমান এই মতে যুদ্ধে তুমি কৰিও অৰ্জুন একো কালে তোমাক পাবে পাপ পুণ্য কৃষ্ণে বোলে সাংখ্যৰ কহিলো যত তত তথাপি নভৈল জ্ঞান তোমাৰ মনত গৃহস্থ আশ্ৰমী তুমি পৰম বিষয়ী কিন্তু যে পূৰ্বৰ কৰ্ম বাসনা আশ্ৰয়ী কৰ্ম কৰি 1200 বুদ্ধি ভৈল যাৰ সিটো জ্ঞান ভকতিৰ দুইৰো অধিকাৰ এবে কহোঁ কৰ্মযোগ যেন তাৰ বিধি স্বধৰ্মত থাকি পাছে হোৱে সৰ্বসিদ্ধি ঈশ্বৰত অৰ্পিত কৰ্ম কৰিবেক সত বুদ্ধি ভৈলে হুইবে দেহাত্মা বিবেক দেহাত্মা বিবেক জ্ঞান হৈবে পুৰুষৰ আত্মা পৰমাত্মা জ্ঞান হৈবে তাতপৰ আপুনি ঈশ্বৰ পাছে হৈবে কবে কত বাসুদেৱ বুদ্ধি হৈবে সমস্ত প্ৰাণীত ঈশ্বৰত অৰ্পি কৰ্ম কৰিবা প্ৰবন্ধে তেবে কোনো কালে নপৰিবে কৰ্ম বন্ধে কৃষ্ণক প্ৰণামী পুনু বুনন তব অৰ্জুন এহি মতে কৰ্ম কৰিবাক পাৰে কোনো বিষয়ত থাকি নানা বিঘ্নি লাগলয় কৰ্ম পাতে অংগহীন পাপ মাত্ৰ হয় মনুষ্য কৰয় কৃষি তাতো বিঘ্নি হয় পশু চোৰ খৰজৰ ৰাজা দণ্ডি লয়
হে ৰাম কৃষ্ণ বোলে অৰ্জুন কৰ বৰ কহু মৰ্ম ঈশ্বৰৰ অৰ্থে কৰে তাক বোলে কৰ্ম কৰ্ম বুলি জানিবা তাকে ক্ষেত্ৰত সাৰ আন যত কৰ্ম কৰে সকলো অসাৰ মোৰ কৰ্ম ভক্তি আৰম্ভ যিটো কৰে নিশ্চে জানা তথাপিতো সংসাৰ কতৰে নপাইল ভক্তিৰ ভক্তি ভ্ৰষ্ট ভৈল তাৰ আৰু জন্মে ভক্তি হৈবে পূৰ্বৰ সংস্কাৰ দেহ এৰি জন্ম লোভি পুনু দেহ পায় মোহৰ কৰ্ম ৰতিল মাতো নষ্ট নাই প্ৰমাদে নপাৰে যদি নৈমিত্তিক নিত তথাপিতো কৰ্ম পাতে নাহি প্ৰায়শ্চিত মোক ভক্তি অল্প ধৰ্মে সংসাৰ কতৰে যিমান পাৰ কৰ্ম সেহি মানে কৰে ব্যৱসায়াত নিকা বুদ্ধি ভৈল যাৰ মনে সমস্ত কৰ্ম কৰি লেক সেইজনে আন যত কৰ্ম মানে কৰি পৰিহাৰ কেৱল কৃষ্ণ সেৱাটো ৰাৱে সংসাৰ হৰিক বিশ্বাস কৰি মন কৰ্পয় ব্যৱসায়াত নিকা বুদ্ধি ইহাকে বোলয় ভক্তিৰ যিখানি গুহ মাধৱে বোলন্ত দ্বিতীয়ে কহিলা অস্তা দশে কহিবনত যিখিনি সকাম কৰ্ম নিন্দিত অধম মিছা কৰ্ম কৰি মৰে বৃথা পাব শ্ৰম সকামীৰ দ্ৰব্য মনতে ছিদ্ৰ ভৈলা যাৰো কৰ্ম নষ্ট ফল ভ্ৰষ্ট দুখ মাত্ৰ সাৰ পুৰুষত পুৰুষে সং গমে কিছু নাই ৰতি সুখ পুত্ৰ নোহে দুখ মাত্ৰ পাই যিজনে ঈশ্বৰ পদ লবে নষ্ট কৰি বৈকুণ্ঠ চলয় বিঘ্নি মাথে দিয়া ভৰি যদি বোলা হবে কেনে নভজে তোমাক পণ্ডিতে ভজয় দেখো নানা দেৱতাক কৃষ্ণ বোলে তাৰ অভিপ্ৰায় কহু মূল বেদ বাক্য শুনি মাত্ৰ হোময় বাতুল বেদলৈ আবাদ কৰে অৰ্থ কোন জানে স্বৰ্গকে কবলে পুৰুষাৰ্থ কৰি মানে হোময় পণ্ডিত নিজে অৰ্থ কোন চাই যেন গংগোদক এৰি ক্ষীৰোদক খায় যেন বিকলতা পুষ্প দেখি জকমক
আপাতে সুন্দৰ দেখি শুবয় বুচুক যেহেন নতিৰ বেশ দেখিয়া পুৰুষ তাতে মোহ হুজা নচা হয় গুণ দোষ ব্যৱসায়াত্মিকা বুদ্ধি নভৈল যাহাৰ জ্ঞান ধ্যান ভক্তি তলা হিকে অধিকাৰ হে ৰাম পাৰ্থে বোলে স্বৰ্গে যদি মহাফল নোহে যজ্ঞ দান ধৰ্ম বেদে কি কাৰণে কহে কৃষ্ণে বোলে বেদে কত লোক প্ৰলোভাৱে শিশুক গুড় দিবু বুলি ঔষধ পিয়াৱে স্বৰূপ ঔষধি তিক্ত গুড় বুলি কহে কৰ্মৰো মুখকে ফল স্বৰ্গ নোহে যেন হৰি নামে গতি তাক নুসুমৰে অমাৱস্যা দিনা যেন মৌন ধৰি মৰে সাধ্য কালত সুখ প্ৰথমত দুখ কহি প্ৰৱতাৱে বেদ এতে স্বৰ্গ সুখ বেদৰ তাৎপৰ্য জানি বাক পাৰে কোন একে বেদে কৰ্ম কহে সগুণ নিৰ্গুণ কৰ্ম কৰি যদি ফল সংকল্প এৰে তেবে জানা সেই কৰ্মে সংসাৰ কতৰে হে ৰাম কামীৰ ব্যাপাৰ কৰ্ম দুখ বহুতৰ সেই কৰ্মে জন্ম মৃত্যু হুবই সংসাৰৰ বিষয় অৱচৰ্য ভোগে হুজায়া শকতি তাত মোহ হুয়াইছ ৰতনে দেমতি বেদে যে কহয় তিনি গুণৰ বিষয় তুমি এবে নিৰ্গুণ হুয়ো ধনঞ্জয় মাধৱে বোলন্ত সখী কহো উপদেশ যি কৰ্ম নিৰ্গুণ তাক শুনা গুৰা কেশ যিটো কৰি কৰ্ম ফল নবাঞ্চয় তাৰ শীত উষ্ণ সুখ দুখ কৰি পৰিহাৰ অপ্ৰাপ্য বস্তুক যত্ন নকৰিবা অতি পাইলে ৰাখিবা প্ৰতি নকৰিবা মতি ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম কৰা পুন ইমতে কৰিলে কৰ্ম সময় নিৰ্গুণ পাৰ্থে বোলে কিবা কাজে কৰ্ম কৰি মৰে কৰ্ম কৰি যদি তাৰ ফল ত্যাগ কৰে যেন তীৰ্থে যাই স্নান নকৰয় পাছে তাত পৰে বৰ্বৰ কুবুদ্ধি কোনো আছে কৃষ্ণে বোলে তাৰ হেতু শুনা মহাবল নুখুজিলে ঈশ্বৰে পুনি দেন্ত ফল যেন আতি শিশু চাৱা ভয়খন নোখোজ স্নেহে থাকি তথাপিতো মাতি স্তন দেয় কুবুদ্ধি নোহয় সিটো মহনে তবাস
যত সুখ লাগে ব্ৰহ্ম সুখতে মিলয় যেন কূপে জলপান সিজয় মাতৰ স্নান কণ পাই খোজে দীঘি সৰোবৰ পাছে বিচাৰিয়া যেন মহাহ্ৰদ পায় স্নান পান যত কৰ্ম সিজে একে ঠাই ঈশ্বৰকে আয় যাকে খোজে তাকে পায় ধৰ্ম অৰ্থ কাম মুখ্য সিজে এক ঠাই যদি বোলা ঈশ্বৰ জনে বহয় আউৰ কি কাৰণে কৰ্ম কৰিবে লাগয় জ্ঞানক ভক্তি ক লাগি যিজনে ঈশ্বৰ কৰ্ম কৰিবাক তাৰো অৱশ্যে লাগয় হে ৰাম তোমাৰ কৰ্মত আগে আছে অধিকাৰ কিন্তু কৰ্ম কৰি ফল নবানাচিবা তাৰ অৰ্জুনে বোলন্ত প্ৰভু শুনা যদুপতি ভুঞ্জিলে আপোন প্ৰাণ হোৱায় তিপিতি হি মত কৰ্ম সংগে জানিবা সকল নুকুজিলে তথাপিয়া পুনি হৈ বেফল কৃষ্ণে বোলে সাধু বাইক মানিলো তোমাৰ কিন্তু মহাফল আছে ঈশ্বৰ সেৱাৰ গোটেক দৰিদ্ৰ গৈলা ধনী জন পাশে ধনী বোলে সন্তোষিবে দুখী যত আশে বহু ধন দিবা কদা তাৰো আছে মন তাতো যাই খোজে যেন হে কমুঠি কল কৰ্মৰ মুখে ফল জানাম হামতি কৰ্মক সংকল্প কৰি যায় অধোগতি কামেহে সংকল্প কৰ্ম কৰে নাচন্দ সেহি কৰ্মে তাক কৰে সংসাৰত বন্ধ তুমি কৰ্ম যোগে থাকি কৰিবা নিয়ম
কিন্তু সিদি সিদি দুইটো সম হে ৰাম লাগে কৰ্ম সিদি হক লাগে বা নহক ঈশ্বৰক ভজি মাত্ৰ কৰ্ম কৰিও ঈশ্বৰে অৰ্পিয়া কৰ্ম কৰিবে সকলে সমতা গোটকে লোকে যোগ কৰি বোলে ঈশ্বৰ পদাৰ বিন্দে মনত আনন্দ তেবে একো কালে নুহিবে কৰ্ম বন্ধ কাম্য কৰ্ম গোট আতি নিন্দিত বধম জানি বাকী পন দুখী নাহি তাক সম বুদ্ধি এক শৰণ যেন হুয়া ঈশ্বৰৰ পাপ পুণ্যেৰে সি জন্মৰ ভিতৰ তাকে বুলি মুনি সৰ্ব কৰ্মত সুখ কুশল জ্ঞানত থাকিয়া তাৰ দূৰ ভৈল মল কৰ্ম কৰি বাৰ ফল উপজয় মানে একো কালে নুগুচে ঈশ্বৰ দিহ জ্ঞানে জন্ম বন্ধ মুক্ত हुए ঈশ্বৰ আশ্ৰয় পৰম আনন্দে মোৰ স্বৰূপ পাৱই কৰ্ম কৰিলেও পাপে নলংঘয় পাশ কৰ্ম ফল নাশে কোনো পাপ হুৱে নাশ পাপ পুণ্য ভৈলা গুচি গুণৰ বাহিৰ তেবে মোহক পাৱে চিত ভৈলে স্থিৰ অৰ্জুনে বোলয় শুনি উক দামোদৰ হেনো আগতিক কোন কালে পাৱে নৰ হে ৰাম গোবিন্দে কহয় শুনি উক ধনন জয় যি কালত পাৱে গতি শুনিও নিৰ্ণয় যেবে পুৰুষৰ গুছে মোহ অহংকাৰ শৰীৰত আত্মা বুদ্ধি নাহিকে যাহাৰ সেহি কালে তাহাৰ বৈৰাগ্য লবে লাগ বেদ শাস্ত্ৰ সবাকে শুনিলা সৰ্ব আগ অপৰজতে আৰু শুনিবে আছয় বৈৰাগ্য মিলিলে পাছে সব নষ্ট হয় লৌকিক বৈদিক শুনি নচলয় চিত্ত তেবে জানা স্থিৰ বুদ্ধি ভৈলা সমাধিত যাক বুলি সমাধি যে তেহেঁতে ঈশ্বৰ এনেকুৱা ভাষে মোৰ পদ পাৱে নৰ হে ৰাম পুনু পাৰ্থ পোষে স্থিত প্ৰজ্ঞ কাক বোলে হিমত সমাধি তাৰ কেন মতে চলে কিবা বাক্য বোলে যোগী কিমত আসন কেন মতে চিনি তাকো কিমত লক্ষণ কৃষ্ণে বোলে স্থিত প্ৰজ্ঞ কহিবু নিৰ্ণয় এৰিলা সংশয় যত মনৰ বিষয় তজি বিষয় কচিতে আত্মা কৰময়
সেই গোট স্থিত প্ৰয়োগ জানিবা নিশ্চয় দুখ পাইলে উদ্বিগ্ন নহয় যিজন সুখত যাহাৰ নাহি আনন্দিত মন প্ৰিয় কুট যে এবে ক্ৰোধ ভয় সেই মুনিস্থিত প্ৰয়োগ জানা ধনঞ্জয় হে ৰাম ৰিপু কন কৰে হিংসা পুত্ৰে স্নেহ নাই শ্লাঘন নকৰ যিটো উপকাৰ পায় দুইজনে অন্যে কৰে ঘোৰ দণ্ড সংগে থাকে কাহা কোনো বোলে ভাল মন্দ উচ্চ নুবুলয় কাকোনো বুলয় হীন প্ৰজ্ঞা প্ৰতিষ্ঠিত সেইজন উদাসীন বিষয়ত সৰ্বথা কয় ইন্দ্ৰিগণ অস্পৃহা আনিবাক পাৰে যিটোজন হে ৰাম যেন কুৰ্ম অনায়াসে সংকোচাবে গাৱ যোগীৰ ইন্দ্ৰিয় সংযমৰ সেহি ভাৱ পাৰ্থে কীৰ্তনজলি কৰে বোলে যদুপতি উপবাসী আতুৰৰ যেন নোহে গতি ইন্দ্ৰিয় সংযমে মাতে যদি গতি পায় তাক বাৰ দেখো বিষয় অত চেষ্টা নাই কৃষ্ণে বোলে শৈৱ কাচি তাৰ কহো তত্ত্ব যোগীৰো ইন্দ্ৰিয় বৈশ হৈ স্বভাৱত জড় আতুৰৰো ইন্দ্ৰি নকৰে প্ৰকাশ কিন্তু তাৰ মনে কিছু আছে অভিলাষ চিৰকালে যোগীজন কৰৈ যোগ বলে তবু ইন্দ্ৰি মন লৈয়া তত কালে চলে হে ৰাম যেবে মোত বুদ্ধি কৰি লাৱাচয় তেবে তাৰ মন বৈশ আপুনি হয় মন কণি অব কৰি লৈলে যেন হয় তাৰ দুখ কহো তাক শুনা ধনঞ্জয় বিষয়ক মন বুদ্ধি সংগ কৰয় সংগ হন্তে তাত পাছে কাম উপজয় কামত ঐশ্বৰ্য বাঢ়ে মদ বাঢ়ে আতি পৰে নকহিয়া চিক কৰৈ আত্মঘাত প্ৰতি অন্যে প্ৰতিঘাতে বহায় বিৰোধত হওঁতে উপজয় মহাক্ৰোধ ক্ৰোধত থাকিয়া সমূহে লাগলয় কাৰ্যে ভাল মন্দ সবে পাখৰয় শাস্ত্ৰ গুৰু মুখে উপদেশ পাইল যত সন্মুখত হওঁতে তাৰ স্মৃতি হয় হত যেবে স্মৃতি হত ভলে নাহি কেচেতন অচেতন বুদ্ধি হত হৈ মৰা যেন অৰ্জুনে বোলয় বুলন্ত কৃষ্ণ দেৱ কৃপাময় বিষয়ত নাথাকিলে দেহ নৰয়
যদি বিষয়ত থাকে ইন্দি তাৰ বৈৰী আউৰ স্থিত প্ৰজ্ঞ হুই বেককে নকৰি কৃষ্ণে বোলে মনে আত্মা নেৰে সৰ্বদাই বিষয়ক ভুন যে কামৰ আগদেশ নাই এহি মতে প্ৰসাদক লভে অনন্তৰ দুখ গুচি বন্ধ মুক্ত হোৱে জগতৰ বিষয়ত ইন্দ্ৰিজাৰ ফুৰে চেষ্টাচাৰে সেহিহে পুৰুষ জানা সংমুক্ত সংসাৰে নাহি প্ৰজ্ঞা অমুক্তৰ বুদ্ধি নোহে ভাল তাৰ জ্ঞান সমাধি নাহিকে একো কাল মনক ইন্দ্ৰিয় গণ দেখা কেনে কৰে পুৰুষৰ তত্ত্ব জ্ঞান তত্ত্ব কালে হৰে সকল ইন্দ্ৰিয় পুনু বৈশ নাহি যাৰ তাৰ নৰকৰ সখী নাহি পাৰাপাৰ ঘৃত কুম্ভ সমানাৰী পুৰুষাগ্নি জ্বলে ৰাম সুবেশ পুৰুষ দেখি নাৰী মোহ যায় যদি পুত্ৰ ভাই হোৱে তথাপি বাঞ্ছয় একে মন চঞ্চল ইন্দ্ৰিয় পাইলে সংগ যেন নাতিনীৰ বিহা বুহি কৰয় ৰঙ যেন সমুদ্ৰত নাও মহাবায়ু পাইল তাৰ যেন নৌকাৰ কান্দাৰী মাতো আল কতো উঠে কতো বুৰে কতো ফুৰা অজিত ইন্দ্ৰিয় যাৰ সেহি নয় অজিত ইন্দ্ৰিয় যাৰ বিষয়ত বুদ্ধি আশোক সকামী নিষ্কামীৰো নাহি সিদ্ধি হে ৰাম হেন শুনি অসন্তোষ কৰণ অৰ্জুন ইন্দ্ৰিয়ক বৈশ কৰি বাক পাৰে কোন কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰিয় বৈশ আপুনি হয় অৰ্জুনে বোলনত যিটো থাকে নিদ্ৰা যায় আচুক বিষয় তাৰ অভিলাষ নাই যত ইন্দ্ৰিয় বিষয়ত হোৱে ওপৰতি তেবে কেনে কৃষ্ণ সিজ নৰ হোৱে গতি শ্ৰীকৃষ্ণে বোলত ইন্দ্ৰিয় থাকে নিদ্ৰা যায় আচুক বিষয়ত তাৰ অভিলাষ নাই যদি পুৰুষৰ নাই নিদ্ৰাৰ ব্যাপাৰ বিষয় যোগীৰ প্ৰভু ভিন্ন যে প্ৰকাৰ লোকৰ যি খানি দিবা যোগী ৰাতি মানে লোকৰ ৰাতি কোনো দিবা বুলি জানে
হে ৰাম দিবা বুলি কৰ্মযোগী জাগ অহাই খাত বিষয় কয় এৰি যোগী ৰময় আত্মাত অন্ধকাৰ বোলে যোগী লোকৰ দিবাত সৰ্বকৰ্ম এৰি যোগী নিদ্ৰা কৰে তাতো নিবিতি পথকে যোগী দিবা কৰি বোলে মুক্ত হুয়া সংসাৰত সেই পথে চলে বিষয়ৰ পন্থ জানা যিগোট প্ৰবৃত্তি যোগী নচলয় বুলি অন্ধকাৰ ৰাত্ৰি যেন ফেঁচা দিবা ভৈলে নেদেখে নাখায় ৰাতি ভৈলে গতি কৰি ভ্ৰমে ভক্ষ চাই পাৰ্থে বোলে যোগী যদি বিষয়ত নাই কেমনে থাকয় চলে কেন মতে খায় কৃষ্ণে বোলে কতো জল নোখোজে সাগৰে তভু নদ নদী জলে আপুনি সি ভৰে সেইমতে যোগীৰ যে পূৰ্ব কৰ্ম ফলে আপুনি মিলয় আখি যত্ন নকৰিলে যদি বোলা যোগী যদি বিষয়ক যাই আউৰ ব্ৰহ্ম সমাধিক পাইলা কোন ঠাই সৰ্বজল ভৰি সিন্ধু নাভাঙে কাষৰ বিষয়ৰ ভোগে যোগী সেই পতন্তৰ যদি ভোগ কৰৈ ভোগে নহে আশকতি সৰ্বঠায়ে চলে চিত ব্ৰহ্মে দিয়া মতি যেহেন জলত খুন্তে বৰশী লগাই ব্ৰহ্মহন্তে মন কৰা নয় সেই ঠাই ঈশ্বৰ ভজনা যত মোহ অহংকাৰ সকলে গুচিল সুখে তৰয় সংসাৰ আচুক বিস্তৰ কাল মৰণ সময়ে ইহি নিষ্ঠা কৰি ক্ষণ মাত্ৰে গতি পাৱে চতুবৰ্গ সিদ্ধি হোৱে চৰণ ধিয়াই কলিকালে ইয়াত পৰে ধৰ্ম নাই নাই ইয়ে ৰাম যাক দুখ পায়া পোষে পুত্ৰ ভাৰ যা ভাই যেন পানী খালে লোক হোৱে এক ঠাই জলপান কৰি পাছে দখো দিশে যায় শুনে যে মণ্ডল থাকে কোন জন নাই পৰ পুতে পৰ যিয়ে আনে বিহা কৰি স্নেহ বন্ধু হুৱে গৃহে অন্ধকূপে পৰি সেই পুত্ৰ ভাৰ যা পোষে নানা যত্ন কৰি দিন কোটি পৰে পাছে সিও যায় মৰি যত দয়া স্নেহ মানে সমস্তে গুচয় খব বুলি তাক ক্ষণ মাত নৰখায় হে ৰাম হেন পুত্ৰ ভাৰ যাতে বি চাখক ৰাকেনে নাহি আন গতি দাতা জানা কৃষ্ণ বিনে সমহৰ নিশে যিটো ফুৰে
হৰি নাম গায়ী তাহাৰ উপমাময়ী দেৱকোণ ঠাই হে ৰাম কহয় গোবিন্দ মিছে কৃষ্ণ পদসাৰ ৰাম কৃষ্ণ বোলা যত্নে গোচুক সংসাৰ হৰি ৰাম 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 কৃষ্ণ হৰি ৰাম।